মই সদৌ অসম ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া। কোনো ৰাজনৈতিক দলৰ লগত মই কোনো জড়িত নাই আৰু জড়িত নাথাকোঁ। যেতিয়ালৈকে ছাত্ৰ নাথাকি মই কোনো ৰাজনৈতিক দলৰ মই জড়িত হৈ নাথাকোঁ। আৰু যোৱাকালি যিটো পোষ্ট দিছে তেওঁলোকে যে চৰকাৰৰ কাম কাজত সন্তুষ্ট প্ৰকাশ কৰিছে আমাৰ গাঁৱৰ ৰাইজে, যে কোনটো বিষয়ত আমাৰ ৰাইজ মানে সন্তুষ্ট হৈছে সেই কথাতে তেওঁলোকে ৰাজহুৱা প্ৰকাশ কৰিব লাগিছিলে ৰাজহুৱাকৈ। আজি মূল্যবৃদ্ধি হোৱাটো আমাৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছেনে? খিলঞ্জীয়া ভূমিৰ অধিকাৰ কাহিনী বা বিভাজনৰ সেই বিষয়টো মানে সন্তুষ্ট হৈছেনে? 2014 চনলৈকে যিসকল হিন্দু বাংলাদেশী ইয়াত অবৈধভাৱে আছে নাগৰিকত্ব প্ৰদান কৰা কথাটো মানে ৰাইজে সন্তুষ্ট হৈছেনে? বৃহৎ নদীখন বনোৱা কথাটোত ৰাইজ সন্তুষ্ট হৈছেনে? এই মুহূৰ্তত কয়লা খননৰ যিটো তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, অনুমতি প্ৰদান কৰিছে, সেইটোত মানে ৰাইজ সন্তুষ্ট হৈছেনে? কোনটো বিষয়ে সন্তুষ্ট হৈছে এই কথাবিলাক মানে ৰাজহুৱা কৰিব লাগে। এতিয়া তেওঁলোকে যিটো নেকি সামাজিক মাধ্যমত আমাৰ কথাবিলাক উল্লেখ কৰিছে, আমাক জনমানসত সেই প্ৰতিপন্ন কৰিব তেওঁলোকে কাৰ্য কৰিছে। তেনেকুৱা কাৰ্যক আমি ধিক্কাৰ দিছোঁ আৰু আহিবলগীয়া দিনবিলাকত তেওঁলোকৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিনি প্ৰদান কৰিছোঁ। এতিয়া কথা হ'ল লকডাউন চলি আছে। কৰোণাৰ কাৰণে ৰাইজ জনগণ মানে ঘৰত সোমাই আছে, ভয়ত সোমাই আছে, যিহেতু এতিয়ালৈকে ভেকচিন লোৱা নাই। এই মুহূৰ্তত লকডাউন ভংগ কৰি লগতে কাৰ্ফিউ চলি আছে। এই কাৰ্ফিউ ভংগ কৰি তেওঁলোকে চৰকাৰে নিজেই নিৰ্দেশনা দিব আৰু সেই নিৰ্দেশনা তেওঁলোকে নিজে ভংগ কৰিব। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে যিসকলে লকডাউন ভংগ কৰিছে, কাৰ্ফিউ ভংগ কৰিছে, সান্ধ্য আইন ভংগ কৰিছে, এইবিলাকৰ ওপৰত চৰকাৰখনে প্ৰশাসন বিভাগে কঠোৰ শাস্তি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এনেধৰণে সামাজিক দূৰত্ব বজাই নাৰাখি ঘৰে ঘৰে গৈ তেওঁলোকে যিটো নেকি তেওঁলোকৰ জনসম্পৰ্কৰ কথাটো কৈ আহিছে, জনসম্পৰ্ক এইটো মুহূৰ্তত সামাজিক দূৰত্ব বজাই নাৰাখি পিনি তেওঁলোকৰ গাত যদি কৰোণা লাগি আহিছে তেতিয়াহ'লে ৰাইজৰ মাজত কৰোণা বিয়পি নাযাব নেকি? গতিকে এনেকুৱা মুহূৰ্তত তেওঁলোকে যিটো কাণ্ড জ্ঞানহীন কাৰ্য কৰিছে জনসম্পৰ্কৰ কথা কৈ, আৰু আমাৰ লগত কোনটো বিষয়লৈ তেওঁলোকে মত নকৰে, আমুক লগ কৰিব আহিছে তেওঁলোকে স্পষ্ট কৰিব লাগে। কথাবিলাক স্পষ্ট কৰিব লাগে যে মই কোনটো বিষয়ে সন্তুষ্ট প্ৰকাশ কৰিলোঁ, কেতিয়া কথা পাতিলোঁ, কোন আছিলে আৰু কেনেধৰণে ৰেকৰ্ডিং হৈ আছে নেকি, ৰাইজৰ কৰিব লাগে। আচলতে কথাবিলাক এনেই ছ'চিয়েল মিডিয়াত দি ৰাইজৰ মাজত বিভ্ৰান্ত কৰাবলৈ কাৰণে যিটো তেওঁলোকে চিন্তা কৰিছে, এনেকুৱা ঠেক মনোবৃত্তিয়ে তেওঁলোকে আমাক যাতে ৰাইজৰ মাজত বিভ্ৰান্তি কৰিব পাৰে তেওঁলোকৰ চিন্তা, তেওঁলোকৰ মনোবৃত্তি প্ৰকাশ পাইছে। গতিকে মই আজি সদৌ অসম ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া হিচাপে নহয়, এজন যুৱক হিচাপে মই চৰকাৰৰ কাম কাজত কেতিয়াও সন্তুষ্ট নহয় আৰু কোন বিষয়ত মই সন্তুষ্ট হ'লোঁ এই কথাবিলাক ৰাজহুৱা কৰিবৰ কাৰণে মই দাবী জনাইছোঁ। বৰ্তমান আপোনালোকে কিবা ব্যৱস্থা লৈছে নেকি? এইটো আমি যেতিয়া নেকি সামাজিক মাধ্যমত আমাৰ নাম যেতিয়া সাঙুৰ খালে, তেওঁলোকে যে চৰকাৰৰ কাম কাজবিলাক যে আমি সন্তুষ্ট প্ৰকাশ কৰিছে, এনেকুৱা মিঠাচাৰ যে আশ্ৰয় ল'লে তেওঁলোকৰ অন্ধভক্তসকলে, এই চৰকাৰখনৰ অন্ধভক্তসকলে যে মিঠাচাৰ আশ্ৰয় ল'লে, সেইকাৰণে আমি ভাদৈ পাচালি আৰক্ষী থানাত আমি এটা গোচৰ ৰুজু কৰিছোঁ। তেওঁলোকৰ অতি শীঘ্ৰে তেওঁলোকক পাত্ৰ কৰি এটা ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে, সেই কথাটো আমি দাবী জনাইছোঁ। আৰু এইকাৰণে আমি দাবী জনাইছোঁ, কৰোণাৰ সময়ত সামাজিক দূৰত্ব তেওঁলোকে বজাই ৰখা নাই, তেওঁলোকে কাৰ্ফিউ উলংঘা কৰিছে, তেওঁলোকে নিজে যে নিৰ্দেশনা দিছে তেওঁলোকে নিজেই নিৰ্দেশনা ভংগ কৰিছে। গতিকে প্ৰশাসনে ইয়াৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।